ৰাহুল তেৱতীয়া, ৰাহুল তেৱতীয়া, ৰাহুল তেৱতীয়া। চাৰিওফালে কেৱল ৰাহুল তেৱতীয়া। এইবাৰ IPLত সবাতোতকৈ চৰ্চাত থকা খেলুৱৈজনেই হৈছে ৰাহুল তেৱতীয়া। সেয়া লাগিলে বলেৰেই হওক বা বেটেৰেই হওক। প্ৰথম মেটছত 3টা উইকেট আৰু তাৰ পাছত পাঞ্জাৱৰ বিৰুদ্ধে বিস্ফোৰক মেচ জিকোৱা বেটিং। পাঞ্জাৱৰ বলাৰ শ্বেলডন কট্ৰেলৰ এটা অভাৰত 5টাকৈ 6 কোবাই চৰ্চালৈ আহিছিল তেৱতীয়া। আৰু তাৰ পাছত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অসম সন্তান ৰিয়ান পৰাগৰ লগত বিধ্বংসী বেটিং। মুঠতে এইবাৰ IPLত কেৱল ৰাহুল তেৱতীয়া। পিছে আপোনালোকে জানেনে এই ৰাহুল তেৱতীয়া কোন হয়, ক'ৰ হয়, কেনেকৈ আৰম্ভ কৰিছিল ক্ৰিকেট কেৰিয়াৰ? জানিবলৈ চাওক আমাৰ আজিৰ ভিডিঅ'টো। ৰাহুল তেৱতীয়াৰ জন্ম হৈছিল 1993 চনৰ 20 মে তাৰিখে ফৰিদাবাদত। তেওঁৰ পিতৃ কৃষ্ণপাল তেৱতীয়া পেছাত এজন উকিল। তেৱতীয়া সৰুৰে পৰা ক্ৰিকেটৰ প্ৰতি আকৰ্ষিত হৈছিল। তাকে দেখি দেউতাকে তেওঁক ক্ৰিকেট একাডেমীত নামভৰ্তি কৰাই দিয়ে। তাৰ পাছত ৰাহুল লাহে লাহে ডাঙৰ হৈ আহিল আৰু নিজৰ প্ৰতিভাৰ বলতে 2013 চনৰ 6 ডিচেম্বৰ তাৰিখে হাৰিয়ানাৰ হৈ কৰ্ণাটকাৰ বিৰুদ্ধে প্ৰথম ৰঞ্জী মেটছত অভিষেক ঘটায়। ইয়াৰ পাছত 2017 চনৰ 25 ফেব্ৰুৱাৰী তাৰিখে হাৰিয়ানাৰ হৈ 2016-17 বিজয় হাজাৰে ট্ৰফিত প্ৰথম লিষ্ট এ মেটছত অভিষেক ঘটায়। ইয়াৰ মাজতে 2014 চনৰ IPLৰ বাবে ৰাজস্থান ৰয়েলছে তেওঁক নিৰ্ধাৰিত মূল্য 10 লাখত নিজ দলত চামিল কৰায় যদিও তেওঁ সেই IPLত বেছি মেচ খেলিব সুবিধা নাপালে। তাৰ পাছত 2017 চনৰ IPLৰ বাবে তেওঁক কিংছ 11 পাঞ্জাৱে নিজ দলত লয়। সেইবাৰো তেওঁ বেছি মেচ খেলিব সুবিধা নাপালে। তাৰ পাছত 2018 চনৰ IPLৰ বাবে তেতিয়াৰ দিল্লী ডেয়াৰডেভিলছ আৰু বৰ্তমানৰ দিল্লী কেপিটেলছে তেওঁক 3 কোটি টকাত নিজ দলত লয় আৰু 2018 আৰু 19 চনত দিল্লীৰ টীমতে থাকে। 2019 চনত IPL ইতিহাসত এখন মেটছত সবাতোতকৈ বেছি কেচ ধৰাৰ ৰেকৰ্ড নিজৰ নাম কৰে এজন ফিল্ডাৰ হিচাপে ৰাহুল তেৱতীয়াই। তাৰ পিছত এইবাৰ 2020ৰ IPLৰ বাবে তেওঁক পুনৰ তেওঁৰ পুৰণি দল ৰাজস্থানে নিজ দলত লয় আৰু প্ৰথম মেটছৰ পৰাই তেওঁক খেলিব সুবিধা দিয়া হ'ল আৰু তেওঁ উজলি উঠিল। পাঞ্জাৱৰ বিৰুদ্ধে এটা অভাৰত 5টা 6 মাৰি ৰাতিৰ ভিতৰতে চৰ্চালৈ আহিল ৰাহুল তেৱতীয়া। তেওঁ এতিয়ালৈ 7খন ফাৰ্ষ্ট ক্লাছ মেটছত 190 ৰান আৰু 17টা উইকেট, 21খন লিষ্ট এ মেটছত 484 ৰান আৰু 27টা উইকেট আৰু 50খন T20ত 691 ৰান আৰু 33টা উইকেট ল'বলৈ সক্ষম হৈছে। IPLৰ বাকী থকা খেলকেইখনতো তেওঁৰ পৰা সুন্দৰ খেল আশা কৰোঁ আৰু ভৱিষ্যতে ভাল খেলক তাৰে কামনা কৰিলোঁ। আজিলৈ ইমানে। ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু এনেকুৱা ধৰণৰ খেলৰ লগত জড়িত ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।